আহক 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 চাই যাওকহি খাৰখোৱা অফিচিয়েল চেনেলত ইয়াৰ পৰকীয়া প্ৰেমৰ পাৰ্ট 1ৰ আখৰা চলিছে। আহক। পৰকীয়া এই পৰকীয়া প্ৰেমৰ এই ভাইৰাছটোৱে গাঁৱে ভূঞে নগৰে চহৰে এক উশৃংখল পৰিৱেশৰ সৃষ্টি কৰা আমি দেখিবলৈ পাইছোঁ বা বাতৰি শুনিবলৈ পাইছোঁহি। কিন্তু সাৱধান, এই ভাইৰাছটোৱে পুৰুষ মহিলা উভয়কে আক্ৰমণ কৰে। বিশেষকৈ বোৱাৰীসকলক বেছিকৈ আক্ৰমণ কৰা আমি বাতৰি কাকতত শুনিবলৈ পাইছোঁহি। তেতিয়াহ'লে এই পৰকীয়া প্ৰেমৰ ভাইৰাছটোৰ সাংকেতিক চিহ্ন কি? আমি জানো পানীৰ সাংকেতিক চিহ্ন হ'ল H2+O পানী। একেধৰণে এই পৰকীয়া প্ৰেমৰ ভাইৰাছটোৰ সাংকেতিক চিহ্ন হ'ল -H2 +-W পৰকীয়া প্ৰেম। পৰকীয়া প্ৰেমৰ বিক্ৰিয়া ঘটিলে লাভ লোকচান আমি দুয়োটাই দেখিবলৈ পাওঁ। লাভটো কি হয়, লোকচানটো কি হয়? পৰকীয়া প্ৰেমৰ সফল সমাপ্তি ঘটিলে আমাৰ লোকচানটো কি হয়? আচলতে দুয়োখন ঘৰৰ মাজতে হৃদয়ৰ ভিতৰত থকা মৰম স্নেহবোৰ তাজপাতৰ দৰে খহি খহি নাইকিয়া হৈ যায়। আৰু লাভৰ ভিতৰত পুৰুষ মহিলা উভয়ে নুবুজাকৈ লটাৰী লগাৰ নিচিনা মা বা দেউতাক হ'ব। ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁহি। পৰকীয়া প্ৰেমৰ দ্বিতীয় খণ্ড পৰৱৰ্তী সময়লৈকে থৈছোঁহি। ধন্যবাদ।